গাইজ আজি বিয়া খাবলৈ যাওঁ বলে এইফালে আহিছে মা আৰু এইফালে মই একেলগে ৰেডি হৈ দেখাওঁ বলে মা আৰু মই গৈছিলোঁ মামাহঁতৰ ঘৰত বিয়া খাবলৈ এইফালে ৰেডি হৈ বিয়া ঘৰ পালোগৈ আৰু এইফালে দৰা কিন্তু ব্যস্ত হৈ আছে তাৰপিছতে আইতাহঁতক লগ পালোঁ মা আৰু মোক যিহেতু চিনি পায় সেইকাৰণে বহুত কথা পাতিলোঁ তাৰপিছত খানাটো খাই ল'লোঁ খানাটো পিছে বহুত টেষ্টি আছিলে তাৰপিছত এজন হ'বলগীয়া দৰা মানে ডাঙৰ মামা কইনা আহিছে সেইকাৰণে তাক জোকাই আছে চবেই কোৱা আকৌ আৰু ইয়াৰ দৰা বাইক আৰু এইটো ভাইক দৰা ভাইক সঁচাকে নেকি মনটো কেনেকুৱা লাগিছে আপোনাৰ মনটো কেনেকুৱা লাগিছে ভাল লাগিছে দেখিলোঁ অঁ দেখিলোঁ অঁ মই কথা পাতোঁ ন একেবাৰে শেষত বহুত দিনৰ পাছত মোৰ পেহীৰ ল'ৰা লগতে সৰুকালৰ বন্ধুক লগ পালোঁ বাৰু আজিৰ ভিডিঅ'টো আছিলে ইমানেই নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই